এইটো হ'ল জলকীয়া আচাৰ এতিয়া এইমাত্ৰ বনাইছে মেমে দেখি যাবে আমি মেমক শুনিলোঁ মই স্কুলত পঢ়ি থকা দিনাৰ পৰাই মই আচাৰ বনাই বহুত ভাল পাওঁ স্কুলত পঢ়ি থকা দিনাৰ পৰাই মই কামৰ মাজতে আচাৰ বনাবলৈ শিকিছিলোঁ ইমান হ'লেও মই মানে বি এড পঢ়ি থাকোঁতেও মানুহে কয় বোলে বেলেগ কাম কৰিবলৈ সময় নাপায় মই কিন্তু তেতিয়াও আচাৰ বনাইছিলোঁ মোৰ মানে এইটো বিৰাট প্ৰিয় মই বনাই ভাল সেইকাৰণে আজি ভাবিলোঁ ইক' ক্লাবৰ লগত সংগতি ৰাখি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ আমাৰ এটা কাৰ্যসূচী আছিলে গতিকে বহনক্ষম উন্নয়নৰ এটা অংশ হিচাপে আমি কেনেকৈ খাদ্যবস্তু প্ৰিজাৰ্ভ কৰিব পাৰোঁ তাৰ ওপৰত মই আচাৰ বনোৱা প্ৰশিক্ষণটো আজি ছোৱালীবিলাকক দিছোঁ মই ভাবিছোঁ মোৰ এই প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোক উপকৃত হ'ব পাৰিব মই আজি পটককৈ বনাব পৰা তিনিটা বস্তু লৈছিলোঁ এটা লৈছিলোঁ মই তেতেলী আচাৰ তেতেলী মিঠা আচাৰ গুড় দি পেলাই এইটো বনাইছোঁ তাৰপিছত এটা জলকীয়া আৰু বগা সৰিয়হৰ কেঁচা জলকীয়া আৰু বগা সৰিয়হৰ এটা লৈছিলোঁ এইটো কেঁচা জলকীয়া আৰু বগা সৰিয়হ দি পেলাই বনাইছোঁ তাৰপিছত এইটো মই এইটো আগতে প্ৰিজাৰ্ভ কৰি থৈছিলোঁ বগৰী কাৰণ বগৰীটো এতিয়া পাবলৈ নাই এইটো মই আকৌ প্ৰচেছ কৰি পেলাই এইটো বগৰী আৰু গুড়ৰ মিঠা আচাৰ জ্বলাটো খাই দিলা জ্বলাটো জ্বলাই আৰু প্ৰশিক্ষণটো লৈছে এই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব ছাত্ৰীসকলে স্বাৱলম্বিতাৰ এটা মাধ্যম হিচাপে ল'ব পাৰিব তেওঁলোকে কাৰণ তেওঁলোকৰ আজিকালি বহুত খৰচ হৈছে এটা ল'ৰা ছোৱালী তেওঁলোকে নিজে যদি এইবিলাক কৰে ঘৰতো খাবলৈ হ'ল ধৰা বিক্ৰী কৰি 2 টকা উপাৰ্জনো কৰিব পাৰিব গতিকে মই আজি তেওঁলোক উপকৃত হ'ব বুলি ভাবিয়েই এই কাৰ্যসূচীটো হাতত লৈছোঁ ভাল লাগিছে মই চাৰ কৰোঁ ভাল ভাল সুন্দৰ ধুনীয়া সুন্দৰ বনাইছে আৰু ল'ৰা ছোৱালী যিখিনি মানে আগ্ৰহ দেখিলোঁ সেইটো অতি আমি সুখী আমি ভাবিছোঁ ল'ৰা ছোৱালীখিনি তাৰ পৰা উপকৃত হ'ব কি কি আচাৰ আছিলে কৈ দিয়ক বাইদেউ উপকৃত হ'ব তাত কি কি আচাৰ আছিলে কৈ দিয়ক এইটো বগৰী আচাৰ আছিলে আমাৰ তেতেলী মিঠা আচাৰ জলকীয়া আৰু আমাৰ সৰিয়হৰ আচাৰ সুন্দৰকৈ বাইদেৱে উপস্থাপন কৰিলে ভাবিছোঁ আমি ছাত্ৰ ছাত্ৰী উপকৃত হৈছে ইয়াৰ পৰা জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান